নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। পুনৰ তোমালোকৰ বহুতেই ভাল খবৰ আহিছে। SSC ফালৰ পৰা বহুতেই ভাল খবৰ আহিছে। কি ভাল খবৰ আহিছে জনাই আছোঁ, তোমালোকে গুৰুত্ব সহকাৰে চোৱা। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেল ভিজিট কৰি আছা, চেনেল ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত উল্লেখ কৰিছে, নিশ্চয় দেখাই পাইছা, এইটোৱে হৈছে SSC অফিচিয়েল ৱেবছাইট। ইয়াত উল্লেখ কৰিছে তোমালোকৰ ষ্টেটাছ NE এডমিট কাৰ্ড ফৰ কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2023 টায়াৰ 1। যিসকলে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2023 টায়াৰ 1 এক্সামটো দিবলৈ গৈ আছা, তোমালোকৰ যি নেকি ষ্টেটাছ কপি এণ্ড এডমিট কাৰ্ড পাব্লিছ কৰি দিছে, তাৰ কাৰণে লিংক এক্টিভ কৰি দিছে। আৰু যিটো তোমালোকৰ ক্লিক হিয়াৰ আছে তাত ক্লিক কৰি দিবা। তাত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ এই পেজটো আহিব, নিশ্চয় দেখাই পাইছা। প্ৰথমে তোমালোকে ৰেজিষ্টাৰ দি বা তোমালোকে ডেট অফ বাৰ্থ দি চাব পাৰিবা। নেক্সট তোমালোকে চাব পাৰিবা ৰুল নাম্বাৰ লগতে ডেট অফ বাৰ্থ দি চাব পাৰিবা। নেক্সট তোমালোকে নিজৰ নেমটো আৰু লগতে ডেট অফ বাৰ্থটো মাৰি ধুনীয়াকৈ চাব পাৰিবা। আৰু সকলোৱে তোমালোকে ধুনীয়াকৈ চেক আউট কৰি লোৱা, কাৰণ যদিহে এপ্লাই কৰিছা সকলোৱে চেক আউট কৰাটো ভাল, কাৰণ যিহেতু তোমালোকৰ এক্সামটো চলিব এইকেইদিনৰ ভিতৰতে। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।